আটাইতকৈ ডাঙৰ খবৰ জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ এই মুহূৰ্তত কেৱল বিস্ফোৰক খবৰ আহি পৰিছে। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যেটো চাৰ্জশ্বিট দাখিল কৰিছে আদালতত এছআইটিয়ে চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে এতিয়া কেইবাটাও বিগ আপডেট আহি পৰিছে যে জুবিন গাৰ্গক যে হত্যা কৰা হৈছে তাৰ তথ্য প্ৰমাণ দিব লাগিব। তাৰ তথ্য পৰা ওলাই আহিব শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত। যেহেতু সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ, সমান্তৰালকৈ অমৃত প্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু শ্যাম কানু মহন্ত এওঁলোকৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰাত হত্যাৰ গোচৰ ৰুজু হৈ আছে। এওঁতো চাৰ্জশ্বিটত কোৱা হৈছে যে জুবিন গাৰ্গক অত্যাধিক মদ্যপান কৰোৱাই হত্যা কৰা হ'ল, অৰ্থাৎ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল। নমস্কাৰ। জুবিনদাৰ ন্যায় আমি সঁচাকৈ পামনে? জুবিনদাৰ ডাঙৰ ডাঙৰ অনুৰাগীবিলাকে আজিলৈকে চিঞৰি আছে যে জুবিনদাৰ ন্যায় আমি পামনে নাই। আৰু আমি আজি ধৰি কিমান 100 দিনৰ পাৰ হৈ গ'ল, কিন্তু আমি জুবিনদাৰ ন্যায় কিয় পোৱা নাই? ইমান ডাঙৰ শিল্পীক আমি ন্যায় নিদিয়াকৈ থাকিব পাৰিমনে? কোনো নোৱাৰে। আমাৰ অসম চৰকাৰে যিটো কাম কৰি আছে ঠিকেই কৰি আছে, কিন্তু আমি ন্যায়টো অতি সোনকালে ভাবিছোঁ যে ন্যায়টো অতি সোনকালে লাগিব বা জুবিনদাৰ হত্যাকাৰীক অতি সোনকালে শাস্তি দিবলৈ লাগে। আৰু বহুত লোকে কৈ আছে যে জুবিনদাক কেনেকৈ হত্যা কৰিছিল, আমাক এইটো চাৰ্জশ্বিটত আমাক অতি সোনকালে আমাক শ্যাম কানু মহন্তৰ পৰা সিদ্ধাৰ্থ মুখৰ পৰা ওলাব লাগিব যে জুবিনদাক কেনেকৈ ছিংগাপুৰলৈ হত্যা কৰা হৈছিল। আৰু আমাৰ গৰিমা বৌয়ে আকৌ এবাৰ পোষ্ট কৰিলে জুবিনদাক কেনেকৈ হত্যা কৰিছিল আৰু জুবিনদাৰ হত্যাকাৰীক কেনেকৈ অতি সোনকালে শাস্তি দিব লাগে বুলি আমাৰ গৰিমা বৌয়ে ছ'চিয়েল মাধ্যমত ছ'চিয়েল মিডিয়াত আকৌ এবাৰ পোষ্ট কৰি দিছে। আমি দুখ লাগি আছোঁ যে জুবিনদাৰ ন্যায় যদি আমি নাপাওঁ, কোনোবাই হঠাৎ দুৰ্ঘটনা যদি আমাৰ দৰে সামান্য মানুহ কিবা এটা ঘটনা হ'লে আমি ন্যায় পাম জানো? আমিতো ন্যায় নাপাবই। এইটো কথা, ইমান যে ডাঙৰ শিল্পী আজিলৈকে ন্যায় পোৱা নাই, তেনেহ'লে আমাৰ দৰে সামান্য মানুহ কিবা এটা দুৰ্ঘটনা হ'লে ন্যায়টো নেপাবই, আমি এইটোৱে জানো। ঠিক আছে, আপোনালোকে নিউজত চাই ল'ব। মই এটা নিউজ দিবলৈ আপোনালোকক হাতত লৈ আহিছোঁ যে জুবিনদাৰ কেনেকৈ আগৰ পৰা প্লেনিং কৰি আছিল যে জুবিনে কেনেকৈ হত্যা কৰিব, এইটো কথা আগতে ক'বলৈ হ'লে ভাল আছিলে। এতিয়া মানুহবিলাকে যে জুবিনদাক এনেকৈ হত্যা কৰিছে, জুবিনদা এনেকুৱা হ'ল, ছিংগাপুৰত জোৰ জবস্তিকৈ জুবিনদাক নিয়া হৈছিল, এইবিলাক কথা আহি আছে এতিয়া। যদি জুবিনদা মৃত্যু হোৱাৰ আগত এইটো কথা যদি আগত আহিলে হয় ভাল আছিলে। আমাৰ ৰয় বিনালেৰ ডাইৰেক্টৰ দাদাই আপোনালোকৰ মাজত এটা লাইভ ভিডিঅ' আহিছে, এইটো আপোনালোকে পোনপ্ৰথমত চাই ল'বা, তেতিয়াহ'লে চাই লোৱা মই নিউজটো দি দিম। আৰু জুবিনদাক পাহৰি নাযাব। এতিয়া 2025ত আমাৰ দুখৰ এটা দিন বা ইয়াৰ্ছ ৰৈ গ'ল। এতিয়া 2026ত যাতে সকলোৱে ভাল আপোনালোকৰ মাজত মই অনুৰোধ কৰিছোঁ, 2026ত আপোনালোকে ভালে থাকিব আৰু আপোনালোকৰ দিনটো ভাল আহিব বুলি অনুৰোধ কৰিছোঁ। হেপী নিউ ইয়াৰ পোনপ্ৰথমে। আৰু মোৰ চেনেলত পোনপ্ৰথম আপোনালোকক স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, জুবিনদাৰ কাৰণে এটা লাইক দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া চাওঁ বাৰু নিউজত ন্যায় কেতিয়া পাব আৰু জুবিনদাক কেনেকৈ হত্যা কৰিছিল। ঠিক আছে, চাই লোৱা। চাৰ্জশ্বিটত সিদ্ধাৰ্থ শৰ্মাৰ যি এটা কথা ওলাইছে, তেওঁ কৈছে যে জুবিন গাৰ্গে লাইভ শ্ব' সামৰিব, লাষ্ট 10খন ঠাই তেওঁ ভিজিট কৰিব, তাৰপিছত লাইভ শ্ব' নকৰে। সেইটো কেতিয়াও একমত হ'ব নোৱাৰোঁ এইটো কাৰণে, কাৰণ বিশ্বনাথ চাৰিআলিত ৰৈ বিনালে শ্বুটিঙৰ সময়ত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বুজাবলৈ চেষ্টা কৰিছিল যে বছৰটোত শ্ব'ৰ সংখ্যা কমাই দিয়া যাওক, শ্ব'ৰ সংখ্যা বিহু শ্ব'বোৰ নকৰি 12খন বা 15খন শ্ব' কৰা যাওক, আৰু প্ৰত্যেকখন শ্ব'ৰ যিটো মাননি সেইটো 35 লাখৰ পৰা 40 লাখ টকা কৰা যাওক। কিন্তু সেই প্ৰস্তাৱটোত জুবিন গাৰ্গে কেতিয়াও সহমত দিয়া নাছিলে। জুবিন গাৰ্গৰ ভাষ্যটো এইটো আছিলে, কাৰণ তেওঁ যদি বছৰত কম শ্ব' কৰে তেওঁৰ মিউজিচিয়ানখিনিয়ে কম পইচা পাব, আৰু সেইটোত তেওঁ কেতিয়াও একমত হোৱা নাছিলে। দ্বিতীয়টো কথা, তেওঁ যিখিনি অসমৰ ৰাইজে বা অসমৰ বাহিৰত থকা ভাৰতবৰ্ষৰ ৰাইজে যিখিনি ৰাইজে তেওঁক ওচৰৰ পৰা পায়, যিখিনি তেওঁৰ অনুৰাগী ওচৰৰ পৰা পায়, সেই অনুৰাগীসকল আঁতৰি যাব। গতিকে তেওঁ কেতিয়াও সেইটো সহমত
দিয়া নাছিলে আৰু তেওঁৰ কথাটো এইটোৱে আছিলে যে মাননী একেই থাকিব, তেওঁ এনেকেই শ্ব' কৰি যাব যাতে ৰাইজে তেওঁ ওচৰৰ পৰা পায়, অসমীয়া ৰাইজে যাতে ওচৰৰ পৰা পায়, মানুহে যাতে ওচৰৰ পৰা পায় আৰু মানুহৰ মৰম মৰ্যাদা তেওঁ পাই থাকে। গতিকে এইটো কেতিয়াও বিশেষকৈ মই মানি ল'ব পৰা নাই, কাৰণ জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত হোৱা এই কনভাৰ্চেশ্যনটোত কেইবাবাৰ মই নিজে সাক্ষী হৈ আছিলোঁ আৰু সিদ্ধাৰ্থ শৰ্মাই মোকো কৈছিলে যে আপুনি জুবিন দাক বুজাওক, জুবিনে দাই এইটো কৰিলে ভাল হয়। জুবিনক যেতিয়া মই প্ৰস্তাৱটো দিছিলোঁ জুবিনে একেবাৰে না কৰিছিলে আৰু কৈছিলে যে মই মানুহৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ আৰু মানুহখিনিকো মই মোৰ পৰা আঁতৰি যাবলৈ মই দিব নোৱাৰোঁ, কাৰণ মানুহে মোক ভাল পায় আৰু মানুহৰ মৰমতে মই যিহেতু জুবিন গাৰ্গ, গতিকে মই শ্ব' কৰি যাম আৰু কম মাননিতে কৰি যাম আৰু শ্ব' যিমান পাৰোঁ সিমান কৰি যাম। গতিকে শ্ব'ৰ সংখ্যাও নকমাম আৰু মাননিও নবঢ়াম। চাৰ্জশ্বিটত সিদ্ধাৰ্থ শৰ্মাৰ যি এটা মানে কথা ওলাইছে, তেওঁ কৈছে যে জুবিন গাৰ্গে লাইভ শ্ব' সামৰিব, লাষ্ট 10খন ঠাই তেওঁ ভিজিট কৰিব, তাৰপিছত লাইভ শ্ব' নকৰে। সেইটো কেতিয়াও একমত হ'ব নোৱাৰোঁ এইটো কাৰণে, কাৰণ বিশ্বনাথ চাৰিআলিত ৰৈ বিনালে শ্বুটিঙৰ সময়ত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বুজাবলৈ চেষ্টা কৰিছিল যে বছৰটোত শ্ব'ৰ সংখ্যা কমাই দিয়া যাওক, শ্ব'ৰ সংখ্যা বিহু শ্ব'বোৰ নকৰি 12খনৰ পৰা 15খন শ্ব' কৰা যাওক আৰু প্ৰত্যেকখন শ্ব'ৰ যিটো মাননি সেইটো 35 লাখৰ পৰা 40 লাখ টকা কৰা যাওক। কিন্তু সেই প্ৰস্তাৱটোত জুবিন গাৰ্গে কেতিয়াও সহমত দিয়া নাছিলে। জুবিন গাৰ্গৰ ভাষ্যটো এইটো আছিলে, কাৰণ তেওঁ যদি বছৰত কম শ্ব' কৰে তেওঁৰ মিউজিচিয়ানখিনিয়ে কম পইচা পাব আৰু সেইটোত তেওঁ কেতিয়াও একমত হোৱা নাছিলে। দ্বিতীয়টো কথা, তেওঁ যিখিনি অসমৰ ৰাইজে বা অসমৰ বাহিৰত থকা ভাৰতবৰ্ষৰ ৰাইজে যিখিনি ৰাইজে তেওঁক ওচৰৰ পৰা পায়, যিখিনি তেওঁৰ অনুৰাগী ওচৰৰ পৰা পায়, সেই অনুৰাগীসকল আঁতৰি যাব। গতিকে তেওঁ কেতিয়াও সেইটো সহমত দিয়া নাছিলে আৰু তেওঁৰ কথাটো এইটোৱে আছিলে যে মাননী একেই থাকিব, তেওঁ এনেকেই শ্ব' কৰি যাব যাতে ৰাইজে তেওঁক ওচৰৰ পৰা পায়, অসমীয়া ৰাইজে যাতে ওচৰৰ পৰা পায়, মানুহে যাতে ওচৰৰ পৰা পায় আৰু মানুহৰ মৰম মৰ্যাদা তেওঁ পাই থাকে। গতিকে এইটো কেতিয়াও বিশেষকৈ মই মানি ল'ব পৰা নাই, কাৰণ জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত হোৱা এই কনভাৰ্চেশ্যনটোত কেইবাবাৰ মই নিজে সাক্ষী হৈ আছিলোঁ আৰু সিদ্ধাৰ্থ শৰ্মাই মোকো কৈছিলে যে আপুনি জুবিন দাক বুজাওক, জুবিনে দাই এইটো কৰিলে ভাল হয়। জুবিনক যেতিয়া মই প্ৰস্তাৱটো দিছিলোঁ জুবিনে একেবাৰে না কৰিছিলে আৰু কৈছিলে যে মই মানুহৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ আৰু মানুহখিনিকো মই মোৰ পৰা আঁতৰি যাবলৈ মই দিব নোৱাৰোঁ, কাৰণ মানুহে মোক ভাল পায় আৰু মানুহৰ মৰমতে মই যিহেতু জুবিন গাৰ্গ, গতিকে মই শ্ব' কৰি যাম আৰু কম মাননিতে কৰি যাম আৰু শ্ব' যিমান পাৰোঁ সিমান কৰি যাম। গতিকে শ্ব'ৰ সংখ্যাও নকমাম আৰু মাননিও নবঢ়াম।